আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী লগতে আহিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰগে লগতে আহিব কংগ্ৰেছৰ সাংগঠনিক সম্পাদক কেশী বেনুগোপাল পুৱা 10 বজাত বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'বহি কংগ্ৰেছৰ তিনি শীৰ্ষ নেতা তাৰ পাছতে ৰাওনা হ'ব হোটেল কিৰণশ্ৰীলৈ 11 বজাত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰে বৈঠকত বহিব 12 বজাত জিলা কংগ্ৰেছৰ সভাপতিসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব এপিচিচিৰ অফিচ ব্যুৰো আৰু বিধায়কসকলৰ সৈতে আজি বৈঠকত বহিব তিনি নেতাই 1 বজাত দল সংগঠনৰ দুগৰাকীকৈ প্ৰতিনিধিৰে বহিব বৈঠকত বকু ছয়গাঁও সমষ্টিৰ বনগাঁৱত দলীয় কৰ্মী সভাটো অংশগ্ৰহণ কৰিব ৰাহুল গান্ধী কেশী বেনুগোপাল লগতে আটাইকেইগৰাকী নেতাই জনসভাত অংশ লোৱাৰ পাছতে সম্বোধন কৰিব এক সংবাদমেলো তাৰ পাছতে পুনৰ দিল্লীলৈ উৰা মাৰিব বুলি জানিব পৰা গৈছে তিনিগৰাকীকৈ শীৰ্ষ নেতা মল্লিকাৰ্জুন খৰগে ৰাহুল গান্ধী আৰু কেশী বেনুগোপালৰ আজি অসম ভ্ৰমণৰ কাৰ্যসূচী আকৌ উল্লেখ কৰিছো আজি কেইবাটাও কাৰ্যসূচী লৈ কিছু সময়ৰ পাছতে অৰ্থাৎ 10 বজাত বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'বহি তিনিগৰাকীকৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী মল্লিকাৰ্জুন খৰগে আৰু কেশী বেনুগোপাল গতিকে তিনিওগৰাকীক আদৰিবলৈ ইতিমধ্যে ৰাজ্যিক নেতৃত্ব সাজু হৈছে সন্মুখত নিৰ্বাচন গৌৰৱ গগৈ এপিচিচিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ অসমলৈ বুলি ৰাহুল গান্ধী মল্লিকাৰ্জুন খৰগে আৰু কেশী বেনুগোপাল গতিকে যথেষ্ট তাৎপৰ্য বহন কৰিছে তিনিগৰাকী নেতাৰ আজি অসম ভ্ৰমণে 10 বজাৰ লগে লগে বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'বহি কংগ্ৰেছৰ শীৰ্ষ এই তিনিগৰাকীকৈ নেতা প্ৰথমে বিমানবন্দৰৰ পৰা হোটেল কিৰণশ্ৰীলৈ ৰাওনা হ'ব আৰু 11 বজাত কংগ্ৰেছৰ যেহেতুকৈ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰে বৈঠক অনুষ্ঠিত হ'ব হোটেল কিৰণশ্ৰীতে আৰু এই হোটেল কিৰণশ্ৰীৰ বৈঠক সামৰি 12 বজাত জিলা কংগ্ৰেছৰ সভাপতিসকলৰ সৈতে বৈঠকত বহিব য'ত এপিচিচিৰ অফিচ ব্যুৰো আৰু বিধায়কসকল থাকিব বুলি জানিব পৰা গৈছে 1 বজাত দল সংগঠনৰ দুগৰাকীকৈ প্ৰতিনিধিৰেও বৈঠকত বহিব বুলি জানিব পৰা গৈছে ৰাহুল গান্ধী কেশী বেনুগোপাল আৰু মল্লিকাৰ্জুন খৰগে গতিকে বকু ছয়গাঁও সমষ্টিৰ বনগাঁৱত দলীয় এক কৰ্মী সভা অনুষ্ঠিত হ'ব তাতো বিয়লিৰ ভাগলৈ অংশগ্ৰহণ কৰিব আৰু বকু ছয়গাঁও সমষ্টিৰ বনগাঁৱত অনুষ্ঠিত হোৱাকে দলীয় কৰ্মী সভা সামৰিয়ে সংবাদমেল সম্বোধন কৰিব আৰু তাৰ পাছত দিল্লীলৈ উৰা মাৰিব বুলি জানিব পৰা গৈছে গতিকে যথেষ্ট তাৎপৰ্য বহন কৰিছে এই তিনিগৰাকীকৈ শীৰ্ষ কংগ্ৰেছ নেতাৰ অসম ভ্ৰমণে কিয়নো শাসকীয় পক্ষই ইতিমধ্যে সজোৰে আৰম্ভ কৰিছে 26ৰ বিধানসভা নিৰ্বাচন সন্মুখত বিটিআৰৰ নিৰ্বাচন আছে তাৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ নেতৃত্বৰ হালহলনি বিশেষকৈ এপিচিচিৰ সভাপতি হিচাপে ভূপেন বৰাৰ পাছত বা ভূপেন বৰাক আঁতৰাই যেহেতুকৈ গৌৰৱ গগৈ সেই দায়িত্বভাৰ গ্ৰহণ কৰিছে গতিকে বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন আছে বিভিন্নজনে বিভিন্ন ধৰণেৰে ৰাজনৈতিক বিশ্লেষণ আগবঢ়োৱা আমি দেখিবলৈ পাইছোঁ তাৰ মাজতে আজি বিশেষকৈ ৰাহুল গান্ধীকে ধৰি কেশী বেনুগোপাল আৰু মল্লিকাৰ্জুন খৰগেৰ উপস্থিতিত অসমৰ স্বাভাৱিকতে যিসকল কংগ্ৰেছৰ কৰ্মী আছে সকলোৱে এক নৱশক্তি লাভ কৰিব বুলি কংগ্ৰেছ নেতৃত্বই ক'বলৈ বিচাৰিছে আৰু এই শক্তিয়ে 26ৰ নিৰ্বাচনত যুঁজ দিবলৈ এক প্ৰকাৰ তেওঁলোকৰ যেন সেই ৰণনীতি তৈয়াৰৰ পৰা আৰম্ভ কৰি সেই যাত্ৰা আৰম্ভ হ'ব আৰু গৌৰৱ গগৈ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে যেহেতুকৈ তিনিগৰাকীকৈ শীৰ্ষ নেতা একেলগে আহিব অসমলৈ গতিকে যথেষ্ট তাৎপৰ্য বহন কৰিছে মই আকৌ কৈছোঁ নেতৃত্বৰ হালহলনিৰ পৰা আৰম্ভ কৰি কেনেধৰণে 26ৰ নিৰ্বাচনৰ সেই ৰণনীতি সেই গ্ৰাফডাল তৈয়াৰ কৰিব সেয়া আজিৰ দিনটোৰ পৰাই আৰম্ভণি হ'ব বুলি আশা প্ৰকাশ কৰিছে কংগ্ৰেছ নেতৃত্বই আৰু সেই কাৰ্যসূচী আৰম্ভণি হ'ব হোটেল কিৰণশ্ৰী গ্ৰেণ্ডৰ পৰা তাৰ পাছতে আন কেইবাটাও কাৰ্যসূচী সৈতে বকু ছয়গাঁও সমষ্টিত জনসভা সম্বোধন কৰি সংবাদ মাধ্যমক সম্বোধন কৰি আকৌ দিল্লীলৈ উৰা মাৰিব তিনিগৰাকীকৈ কংগ্ৰেছৰ শীৰ্ষ নেতা